হেল্ল' বন্ধুসকল, ভালে কুশলে আছে নিশ্চয়। শেহতীয়াকৈ হ'লেও আমাৰ অতি আদৰৰ ভোগালী বিহুৰ শুভ কামনা আপোনালোকলৈ জনালোঁ। মোৰ চৰ্দি কাহত মাত ভাগি একদম শেষ হৈ গৈছে, আপোনালোকে শুনিয়ে নিশ্চয় ধৰিব পাৰিছে। বাৰু যি কি নহওক, জীৱন অনুপমেৰে পল্লৱীলৈ আপোনালোক সকলোকে স্বাগতম জনাই মই এটি আপোনালোকলৈ সুখবৰ লৈ আহিছোঁ। প্ৰায় 50 লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু 55 লাখ পেঞ্চনাৰলৈ কেন্দ্ৰীয় কেবিনেটে ভোগালী বিহুৰ পিছতেই অষ্টম দৰমহা আয়োগ সন্দৰ্ভত সুখবৰ লৈ আহিছে। কৰ্মচাৰীসকলে অতি আগ্ৰহেৰে ৰৈ থকা অষ্টম দৰমহা আয়োগ সম্পৰ্কে আজি এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়। এই বিষয়ে সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আগবঢ়াম আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কি কৈছে সেই বিষয়েও আপোনালোকক অৱগত কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু এনেধৰণৰ আপোনালোকৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ এই চেনেলটো প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ এই চেনেলত নতুন তেওঁলোকে অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। মই ভাবোঁ আপোনালোকৰ বাবে অষ্টম দৰমহা আয়োগৰ এই খবৰটো অতি দৰকাৰী খবৰ হ'ব। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো শুনি ভাল পাব, কাৰণ আমাৰ প্ৰায় সকলোৰে ঘৰতে চৰকাৰী চাকৰিয়াল আছেই। সেয়া আপোনাৰ আত্মীয় স্বজন বা বন্ধুবৰ্গই হওক, কোনোবা নহয় কোনোবা চৰকাৰী কৰ্মচাৰী কিন্তু থাকেই। মে' মাহত নিযুক্তি পাবলগীয়া ADRE পৰীক্ষাৰ্থীসকলৰ বাবেও এইটো এটা অতি গুৰুত্বপূৰ্ণ খবৰ, কাৰণ তেওঁলোকেও 2026 বৰ্ষৰ পৰাই অষ্টম দৰমহা আয়োগৰ বৰ্ধিত হাৰত দৰমহা পাব। মই আগৰ ভিডিঅ' এটাতো কৈছোঁ যে দৰমহা বৃদ্ধি এটা নিৰন্তৰ প্ৰক্ৰিয়া আৰু ভাৰতৰ স্বাধীনতাৰ পিছৰ পৰাই প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে দৰমহা আয়োগ গঠন হৈছে আৰু এই আয়োগৰ প্ৰতিবেদনৰ ভিত্তিতে চৰকাৰী কৰ্মচাৰীসকলে বৰ্ধিত হাৰত দৰমহা লাভ কৰি আহিছে। সপ্তম দৰমহা আয়োগ 2014 চনত গঠন হৈছিল আৰু 2016 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল। সপ্তম দৰমহা আয়োগৰ ম্যাদ 2025 চনৰ 31 ডিচেম্বৰত অন্ত পৰিব। গতিকে অষ্টম দৰমহা আয়োগৰ গঠন এই মুহূৰ্তত অতি জৰুৰী হৈ পৰিছে। সকলো জল্পনা কল্পনাৰ অন্ত পেলাই আজি কেন্দ্ৰীয় কেবিনেটে অষ্টম দৰমহা আয়োগৰ গঠনত অনুমোদন জনাইছে। এই দৰমহা আয়োগৰ গঠনে 50 লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু 55 লাখ পেঞ্চনাৰৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। কেন্দ্ৰীয় দৰমহা আয়োগৰ গঠনৰ অনুমোদনৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰো দৰমহা আয়োগ গঠন হ'ব, যিহেতু DA বা অন্যান্য ভাত্ৰাসমূহৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰে কৰাৰ ঠিক পিছতেই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলেও লাভ কৰে। সপ্তম দৰমহা আয়োগতো কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনৰ সমাহাৰত অৰ্থাৎ ফিটমেণ্ট ফেক্টৰ 2.57 অসম চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হৈছিল। ফিটমেণ্ট ফেক্টৰ সন্দৰ্ভত অষ্টম দৰমহা আয়োগৰ চূড়ান্ত প্ৰতিবেদন প্ৰকাশ পালে কোন শ্ৰেণীৰ কৰ্মচাৰীৰ কিমান দৰমহা বৃদ্ধি হ'ব তাৰ এটা ভিডিঅ' বিস্তৃত ৰূপত মই প্ৰকাশ কৰিম। মিডিয়া ৰিপৰ্ট অনুসৰি নিম্নতম দৰমহা 51,480 টকা হ'ব, অৰ্থাৎ ফিটমেণ্ট ফেক্টৰ 2.86 হ'ব, যদিও এই বিষয়ে আনুষ্ঠানিক ঘোষণা কিন্তু হোৱা নাই। এতিয়া আহোঁ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দৰমহা আয়োগ গঠন সম্পৰ্কত কি মন্তব্য আগবঢ়াইছে। আহকচোন শুনো তেখেতৰ মন্তব্যটো। में नहीं था फैसला, लेकिन आपकी जानकारी के लिए रखना चाहता हूं। माननीय प्रधानमंत्री जी ने केंद्र सरकार के सभी कर्मचारियों के लिए
8th सेंट्रल पे कमीशन को मंजूरी दे दी। 8th सेंट्रल पे कमीशन आप सब जानते हैं 1947 से अब तक 7 पे कमीशंस हुए हैं और प्रधानमंत्री जी ने एक रेगुलर रिदम के साथ पे कमीशन बनाने का जो एक संकल्प लिया है उसके हिसाब से 2016 में लास्ट पे कमीशन 7th पे कमीशन स्टार्ट हुआ था, तो 2026 में इसका टर्म कंप्लीट होता है। उससे वेल बिफोर 2025 में 8th पे कमीशन स्टैब्लिश करने से सफिशिएंट टाइम मिलेगा so that the recommendations can be received well before the completion of the period of 7th पे कमीशन। जैसा आप जानते हैं इसमें मैसिव कंसल्टेशन होगा with the state governments, with all the different stakeholders in the central government, in the PSUs, इन सब के साथ डिटेल्ड कंसल्टेशन होगा और चेयरमैन एंड 2 मेंबर्स का भी शीघ्र अपॉइंटमेंट होगा। एक तरीके से ये एक बहुत बड़ा फैसला है जिसमें जो केंद्र के कर्मचारी है और जैसा आप जानते हैं 1 सेंट्रल पे कमीशन कम्स, उसके बाद में करीब करीब हर देश के जितने भी ऑर्गेनाइजेशंस हैं वो सब उसी को फॉलो करते हैं। सो दिस इज अ मेजर डिसीजन आई वुड लाइक टू शेयर विद यू। थैंक यू वेरी मच, वंस अगेन विशिंग यू वेरी हैप्पी संक्रांति। সমূহৰ সম্পূৰ্ণ তথ্য এনেধৰণে পাই থাকিবলৈ মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই।